Hi everyone, কি খবৰ আপোনালোকৰ? Welcome back to my YouTube channel. আৰু আজি হৈছে গণেশ পূজাটো ৰাতিপুৱাই একদম ধুনীয়াকৈ ওলাই মেলি ব্লগটো ষ্টাৰ্ট কৰিছোঁ। তো মই ওলালোঁ কেতিয়াবাই, ব্লগ কৰোঁতে অলপ দেৰি হ'ল। তো আমাৰ ওচৰতে গণেশ পূজা হয়, তো তাত গণেশ পূজা কৰি আছে। আমি যাম, অলপ দেৰিকৈ যাম। আৰু এতিয়া পানী তুলিব গৈছে। মানে আমাৰ ইয়াত বৰষুণ দি আছে, তো সেইবাবে আপোনালোকক মই তাত দেখাব নোৱাৰিম। তো মানে পানী তুলিব যাওঁ মই দেখাব নোৱাৰিলোঁ। আৰু মানে আজি বৰষুণ মানে ৰাতিপুৱাৰ পৰাই। তো ৰাতিপুৱা আচলতে বতৰটো অলপ বেয়া আছিল। তাৰপিছত 9:30মানৰ পৰা পূৰা বৰষুণ দিছে। মানে অলপ চলপ আৰু কিনকিনকৈ দি আছে। দেৰি হ'ল, তো বৰষুণ দি আছে। তো ব্লগটো সেইকাৰণে অলপ ষ্টাৰ্ট কৰোঁতে দেৰি হ'ল। চাহ তাহ খালোঁ। তো সেয়াই আপোনালোকক মই দেখাই যাম যিখিনি পাৰোঁ। আকৌ কাইলৈ সৰস্বতী পূজা। তো সৰস্বতী পূজাত স্কুলত যদি অলপ ভিডিঅ' কৰি দেখাব পাৰোঁ তো দেখাম। আৰু কালি ব্লগ কৰিবও পাৰোঁ, আৰু কৰিলে আপোনালোকৰ নিশ্চয় দেখা পাবই। তো সেয়াই, আৰু যদি ব্লগ কৰা নহয় তথাপিও শ্বৰ্ট ভিডিঅ' কৰিব চেষ্টা কৰিম, তাত চাব আপোনালোকে। সেয়াই এতিয়া জাষ্ট বহি আছোঁ। সেয়াই চাই থাকক ভিডিঅ'টো। আৰু হাই ফ্ৰেণ্ডছ, এয়া ফুটছুট লৈ আহিলোঁ। তাৰমানে কি হ'ল, পানী তুলি অহাৰ পিছত এনেকৈ সেৱা লওঁ। তো সেইবাবে ঘৰলৈ আহে। মই ব্লগ কৰি থাকোঁতে আহি গ'ল। তো সেইবাবে ওলাই গ'লোঁ। সেয়াই বাছ, সেৱা কৰি আহি গ'লোঁ। আকৌ এতিয়া ব্লগটো কৰিলোঁ। সেৱা কৰা দেখাব নোৱাৰিলোঁ, কাৰণ সেৱা কৰি থাকোঁতে ব্লগ কৰা মানুহ নাছিল। তো সেইবাবে চাই থাকক ভিডিঅ'টো। সেইফালে একদম কেনেকুৱা লগাইছে মোক সেইটো জনাব কমেণ্টত। বাই বাই, মানে আকৌ লগ পাই আছোঁ। হাই ফ্ৰেণ্ডছ, আমি পূজাৰ পৰা আহি পালোঁ আৰু ব্লগ কৰিব নোৱাৰিলোঁ। তাত যিটো ৰাস্তাৰে যাব লাগে সেই ৰাস্তাটোত পূৰা বোকা হৈ গৈছে। তো সেইবাবে ফোন নিয়া নহ'ল, ব্লগ কৰিব নোৱাৰিলোঁ। আৰু দেৰিকৈ যাম, তাত খিচিৰি খুৱাব। তো তেতিয়া যদি বৰষুণ নিদিয়ে তেতিয়াহ'লে দেখাম অলপ যিখিনি পাৰোঁ। আৰু এতিয়া 1:50 হ'ল, 2টা বাজে। আৰু আমি আহোঁতে বৰষুণ কমিছিল। তো আমি ছাতি লৈ গৈছিলোঁ যাওঁতে, কাৰণ বেছি দেৰি কৰিলে দেৰি হৈ যাব। তো সেইবাবে আমি সকলো আৰু আমাৰ পেহী আহিছে। আপোনালোকক মই দুৰ্গা পূজাৰ ব্লগত দেখাইছিলোঁ চাগে। আৰু দাদা আহিছে আৰু পেহা আহিছে, আৰু পেহীহঁতৰ ওচৰৰে এজনী বা আহিছে। তো সেয়াই বাছ, এতিয়া ৰুমত আহি বহিছোঁ চোফাত। তো এতিয়া আকৌ বৰষুণ। আমি আহি পাই ভৰি ধুই আহিলোঁ, মুখত ধুই আহিলোঁ। তো এতিয়া আকৌ বৰষুণ দিয়া ষ্টাৰ্ট কৰিছে। তো আমি অহা টাইমখিনি একদম বৰষুণ নাছিল, এতিয়া আকৌ বৰষুণ দিয়া ষ্টাৰ্ট। তো সেই চাই থাকক ভিডিঅ'টো একদম। আৰু লাইন নাই আচলতে, সেইবাবে অলপ
মুখখন আন্ধাৰ দেখিছিল চাগৈ। এতিয়া ভালকৈ উঠিছোঁ। তো সেয়াই মই দেখাই যাব চেষ্টা কৰিম সকলোখিনি। আৰু যদি কালি ব্লগ কৰা সৰস্বতী পূজাৰ তেতিয়াহ'লে সেই ব্লগটো বেলেগকৈ দিম। যদি কৰা নহয় তেতিয়াহ'লে কি কৰোঁ চাওঁ। আৰু আচলতে এনেকৈ যদি বৰষুণ দি থাকে তেতিয়াহ'লে ক'তনো ব্লগ কৰা হ'ব। আৰু এনেকুৱা বৰষুণ দি থাকিলে অলপ দিগদাৰো হ'ব। মেখেলা চাদৰ পিন্ধা যাব। আৰু যদি এনেকুৱা বৰষুণ দি থাকে বৰষুণত কেনেকৈ যাম ভাবি পোৱা নাই। আৰু এনেকুৱা যদি বতৰ হয় মেখেলা চাদৰ পিন্ধিলে ঠাণ্ডাটো লাগিবই। তো চাই লওঁ কি কৰোঁ। চাই থাকক ভিডিঅ'টো। সেয়াই ফ্ৰেণ্ডছ, এতিয়া অলপ দেৰিকৈ আকৌ যাব হ'ব। আচলতে দেৰি হয় ইয়াত। এতিয়া আমি তাত গৈ সেৱা চেৱা কৰি চাহ তাহ খাই তাৰপিছত আমাৰ মানে গণেশ পূজা তাৰে ওচৰতে মানে আমাৰ আইতাই হয় আৰু মানে আমাৰ ককাৰ ভায়েকৰ ঘৰ। তো তাত গৈছিলোঁ। সেয়াই তাত গৈ অলপ এনেই বহিলোঁ তাত। তাৰপিছত আমি আহিলোঁ, অলপ টাইম তাতে বহিছোঁ। আৰু এতিয়া আহি ঘৰত সোমালোঁ। মা, মই, আইতা ক'লোৱে আৰু পেহী পেহা দাদা আমাৰ বাবু, তাৰপিছত খুৰীৰ ল'ৰা আৰু খুৰী আৰু খুৰীৰ মাক মানে অংশুমানৰ আইতাক হয়। তো আহিছিল, আইতাও গৈছে আৰু বাজনী সেনেকৈ গৈছে। সেনেকৈ আমি গ'লোঁ। তো ঘৰত কোনো নাছিল। এতিয়া আহি গ'লোঁ। আইতা আছিল ঘৰত আৰু মানে ককাক আমি আইতা বুলিয়ে কওঁ। তো সেয়াই চাই থাকক ভিডিঅ'টো, দেখাই যাম। মই গণেশ পূজা সেনেকুৱাকৈ ব্লগ কৰিব পৰা নাই, ঘৰতে কৰিব লগা হৈছে। তথাপিও চাওঁ, যদি পাৰোঁ ব্লগ কৰিব চেষ্টা কৰিম। সেয়াই মই যদি পাৰোঁ তাত ভিডিঅ' কৰিম। আৰু চাই থাকক ভিডিঅ'টো, সেইকাৰণে স্কিপ নকৰাকৈ চাই থাকক। বাই বাই, পিছত লগ পাই আছোঁ। তো ফ্ৰেণ্ডছ, এতিয়া আমি খাম চাহ। আৰু কালি সৰস্বতী পূজা, সেইবাবে মই মেহেন্দি লগাইছোঁ। আৰু তেতিয়া তাৰ পৰা আহি ব্লগ কৰা নহ'ল। তো আজি ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব পাবা ফ্ৰেণ্ডছ।